কিবা ভাবিবলৈ টেনশ্যন ভাবিবলৈ ইয়াত একো নাই সেইকাৰণে আমি পাৰ্মিশ্যনো লোৱা কথা নহয় কাৰণ পিচফুল যেতিয়া তেওঁলোকে 144 CRPCও দিয়া নাই প্ৰমুলগেট কৰা নাই সেইকাৰণে পাৰ্মিশ্যনটো লোৱা নাই আৰু লোৱা কথা নাই সেইকাৰণে আমি প্ৰচেশ্যনটো কৰিছোঁ আমাৰ প্ৰচেশ্যন ৰেলীবিলাকতো এডুকেশ্যনেল আচলতে এতিয়া ডিচি নিজেই কৈছে যে ইয়াত মানুহবিলাক একেবাৰে একো নাজানে এতিয়া ডিচিও মোক সুধিছে যে বংগ সেনাটো কি বস্তু বোলে এতিয়াও এখেতো নাজানে কিন্তু এতিয়া আমাৰ ভয় কৰিবলগীয়া কথা হৈছে যে উডেন ব্ৰিজ কাঠৰ দলংবোৰ বোলে জ্বলাই দিব আমাৰ APHLCয়ে বোলে APHLC তেলেহৰ আৰু তাত কাঠৰ দলং 3টামান আছে সেইবিলাক বোলে জ্বলাব APHLC এইটো আকৌ কৈছে যে ইয়াত ডিচি অফিচত আমি ঘেৰাও কৰিব আমি ঘেৰাও কৰিবলৈ প্লানো নাই আৰু কাঠৰ দলং নহয় যি বস্তু হ'লেও গভৰ্ণমেণ্ট চৰকাৰী বস্তু বা প্ৰাইভেট বস্তু হ'লেও আমি একো ধ্বংস কৰিবলৈ ডেমেজ কৰিবলৈ আমাৰ মনত একেবাৰে সেইটো উঠা কথাই নুঠে এইটো নুঠে এইটো ৰেকৰ্ড নাই আমাৰ লগত আৰু নকৰোঁ আমি এইটো সেইকাৰণে এইটো যিটো কৰিলে সেই ইনফৰ্মেশ্যনটো পুলিচক যে দিলে ডিচিক দিলে এইটো ভালকৈ ইনভেষ্টিগেট কৰিব লাগে বুলি মই ডিচিকো কৈছোঁ আৰু সেই ইনভেষ্টিগেট কৰিলে ৰিজাল্টটো কি হৈছে কি পাইছে সেইটো আমাক জনাই দিব লাগে কাৰণ আমাৰ ভয় আছে যে আমাৰ নামটো লৈ পেলাই বংগ সেনা আৰু কিবা দুষ্কৃতিকাৰীসকলে বেয়া কাম কৰিব পাৰে মানুহক মাৰিব পাৰে বা মাৰ্ডাৰো কৰিব পাৰে ঠিক নাই কাৰণ সেই কেইদিনমান আগত 26ত মোকো খেদিছিলে নহয় এইটো পুলিচ বুলি কৈছে কিন্তু পুলিচটো নহয় এইবিলাক এইটো গাড়ীও নম্বৰ নাই গাড়ীটো নম্বৰ আছে UP পৰা আনিছে এইটো UP 14 DJ 9626 গাড়ী নম্বৰটো আৰু এইটো ইণ্টাৰনেটত আমি চালোঁ সেই গাড়ী নম্বৰটো গাড়ীটোক বোলে মালিক নাই এইটো এনেকৈ কেনেকৈ কথা নহয় জানো যদি মালিক নাই নম্বৰো নাই ৰেজিষ্ট্ৰেশ্যনো কিবা ফাঁকি আছে তেতিয়াহ'লে পুলিচসকলে কিয় ব্যৱহাৰ কৰিছে মই ভাবোঁ এইটো পুলিচে ব্যৱহাৰ কৰা নাই বংগ সেনাই ব্যৱহাৰ কৰিছে সেইটোহে আমি বংগ সেনাই এইটো ভিতৰে যিটো কৰিছে সেইটো আমাৰ ভয় কৰা হৈছে এইটো আৰু ডিচিয়ে পুলিচকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকে কেয়াৰফুল সাৱধানভাৱে তেওঁলোকক চাব লাগে পাৰ্চিয়েলিটি হৈছে কাৰণ BJP বুলি সেইটো BJPটো নেশ্যনেল পাৰ্টি তাত নেশ্যনেল নন ট্ৰাইবেলসকলৰ ইণ্টাৰেষ্টত সেইটো তাত কাম কৰে সেইকাৰণে সেইটোতো পাৰ্মিশ্যনো নালাগে তেওঁলোকে কৰি আছে মিটিং চিটিং চব কৰি আছে কিন্তু আমাক APHLCক একো দিয়া নাই কাৰণ আমি ট্ৰাইবেল পাৰ্টি এইটো ট্ৰাইবেল পাৰ্টি ট্ৰাইবেলসকলৰ কাৰণে আমি কৰিছোঁ এইটো সেইকাৰণে বেয়া চকুৰে গভৰ্ণমেণ্টে আমাক চাইছে এইটো ঠিক হোৱা নাই এইটো SC and ST Atrocities Prevention Act 1989 এইটো ভাঙিছে গভৰ্ণমেণ্টে ডিচিয়ে মোক কৈছে যে পুলিচে বোলে এইটো পাৰ্মিশ্যন দিব নালাগে বুলি ক'লে ডিচিটো দিবলৈ ইচ্ছা আছিলে কিন্তু পুলিচে দিব নালাগে বুলি কৈছে এতিয়া পুলিচে যোৱাকালি আমাৰ কাৰ্বিসকলক ট্ৰাইবেলসকলক এইটোৰে মাৰিছে এনেকুৱা ধৰণৰ লাঠি এনেকুৱা ধৰণৰ লাঠিটো আচলতে পুলিচে নলয় এইটো নলয় এইটো পুলিচৰ লাঠি নহয় এইটো বংগ সেনাসকলৰ লাঠি এইটো আৰু বংগ সেনাসকলে পুলিচৰ ইউনিফৰ্ম লৈ পেলাই কৰিছে এতিয়া যিটো আমি ইয়াত সমদলেৰে পিচফুলি ইয়াত আহি পেলাই মেমৰেণ্ডাম কৰা কথা আমি ইচ্ছা কৰিছোঁ ঘেৰাও নহয় মেমৰেণ্ডাম কৰিব দিবলৈ কিন্তু আমাক এইটো কৰিব নিদিলে এইটো এ পাৰ্ট অফ এট্ৰচিটিজ এগেইনষ্ট ট্ৰাইবেল পিপুল এইটো 19 এট্ৰচিটিজ এক্টতে এইটো পৰিছে কাৰ্বি আংলং সাহিত্যটো এইটো সাহিত্য নহয় কাৰ্বি আংলংসকল আংলং কিন্তু মানুহটো যিটো কাৰ্বি আংলং কাউন্সিল চলাইছে এইটো বংগ সেনাসকলেহে চলাইছে তাত বংগ সেনাসকলৰ ইচ্ছামতেহে চব কৰিছে তাত এইটো আমাৰ ট্ৰাইবেলসকলৰ কাৰণে একো কৰা নাই সেইকাৰণে আপোনালোকে দেখিছে যে মই সদায় কৈ থাকোঁ 6 মাহমান আগতে 1345 টিচাৰ্ছ এপইণ্ট কৰিছিল তাৰ ভিতৰত কাৰ্বি আৰু ট্ৰাইবেল মানুহ মাত্ৰ 62 মাত্ৰ 1283 টো নন ট্ৰাইবেল নহয় এইবিলাক ক'ৰবাৰ পৰা আনিছে
এইটো আৰু এইটো আমাৰ টিচাৰ বোলে সেইবিলাকে আৰু তেওঁলোকে গাঁৱলৈ যাব নেকি নাযায় তেওঁলোকে নাযায় কাৰণ তেওঁলোকে গাঁৱলৈ মানে ইমান ইণ্টেৰিয়ৰ এৰিয়া কাৰ্বি আংলঙত তেওঁলোকে কেতিয়াও গৈ পেলাই এইটো টিচিংটো কেতিয়াও নকৰে আমাৰ ষ্টুডেণ্টবিলাক বেছিকে এইটো লোকচান হৈছে আৰু ভাবি লওকচোন এটা টিচাৰ এজন টিচাৰক 40,000 পাৰ মান্থ চেলাৰী দিয়া হয় দৰমহা দিয়া হয় তেতিয়াহ'লে আপুনি হিচাপ কৰক যে 1,283 হ'লে তেওঁলোকে ট্ৰাইবেল ৱেলফেয়াৰৰ টকা নন ট্ৰাইবেল নোহোৱাবিলাককে 5,02,000 পাৰ মান্থ খৰচ কৰে আৰু ট্ৰাইবেলসকলৰ কাৰণে 62 ট্ৰাইবেলটো মাত্ৰ এইটো 62 কাৰণে অনলি 24,08,000 খৰচ কৰা হয় পাৰ মান্থ তেতিয়াহ'লে কেনেকৈ আমাৰ ট্ৰাইবেলবিলাক কেনেকৈ কি কয় উন্নতি কেনেকৈ কৰিব সেইকাৰণে আমাৰ আপোনালোকে গৈ পেলাই চাব ঘৰবিলাক চব মাট প্লাষ্টাৰ ঘৰ নহয় জানো মাট প্লাষ্টাৰ এনেকা ঘৰটো প্লেইন ডিষ্ট্ৰিক্টত মেঘালয় নাগালেণ্ড মিজোৰামটো কেতিয়াও নেদেখিব এনেকা ঘৰটো কিন্তু সেইটোকে আমাৰ ষ্টেণ্ডাৰ্ড ঘৰ আমাৰ APHLC লিডাৰসকলৰ ঘৰো তেনেকুৱা আমাৰ উপায় নাই কাৰণ আমাৰ টকাটো নন ট্ৰাইবেলসকলে চব খাই পেলাইছে কাউন্সিলে নন ট্ৰাইবেলসকলৰ কাৰণে বেছিকৈ চাই আমাক নাচায় সেইকাৰণে এনেকুৱা হৈছে তেওঁলোকে আমাক উন্নতি কৰিবলৈ একেবাৰে ইচ্ছা নাই সেইটোৱে কথা আৰু এটা শেষত আমি ক'ব খোজো ইষ্ট কাৰ্বি আংলঙত ইষ্ট বুলি নকয় কাৰ্বি আংলং বুলি কয় কিন্তু আচলতে ইষ্ট কাৰ্বি আংলং তাত একো নোহোৱাকৈ তাতো একো অশান্তি কথা তাত একেবাৰে নাই তাতো আকৌ 144 CRPC প্ৰমুলগেট কৰিছে এইটো আমাক মাত্ৰ ট্ৰাইবেলসকলক ডিষ্টাৰ্ব কৰিবলৈ কাৰণেহে কৰিছে আমাক আমি শিক্ষা দি থাকোঁ কাৰ্বিসকলক ট্ৰাইবেলসকলক সেই শিক্ষা দিয়াটো বন্ধ কৰিবলৈ কাৰণে গভৰ্ণমেণ্টে কৰিছে সেইটো আমি অনুৰোধ জনাইছোঁ গভৰ্ণমেণ্টক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অফ ইষ্ট কাৰ্বি আংলং যে এই 144 CRPC টো অৰ্ডাৰটো ইষ্ট কাৰ্বি আংলঙৰ পৰা উঠাই ল'ব লাগে ইমিডিয়েটলি